কেনে আছা দুদু? ক্লাছবোৰ কেনে চলিছে? তুমি ইউনিভাৰ্চিটি এৰি যোৱাৰ পৰা গোপছৰ চাহকাপ ফিকা হ'ল। কালি এফ কেণ্টিন গৈছিলোঁ। আমি বহা শিলটো এতিয়া নাই। হয়তো সোণাৰুবোৰো হালধীয়া হৈ থকা নাই। মাজৰাতি জোনাকবোৰ হোৱাইট ৰকত উপচি পৰেনে আজি বেলি? আমাৰ ভাল লগা গানবোৰ গুণগুণাই। মোৰ সৰু চহৰখন শীতৰ এচাটি বতাহত এই যেন বৰফ হৈ পৰিব। হিমকুঁৱলীয়ে আৱৰা সৰু সৰু আকাশবোৰ তোমাৰ চিন্তাত নিয়ৰ হৈ তল সৰিব। তুমি শূন্য দিনবোৰ, তুমি শূন্য ৰাতিবোৰত উজাগৰে পৰি থাকিব। এয়া নিয়ম মাফিক চলি থকা তোমাৰ দৌদৰ দৈনিক কৰ্মসূচী। নিশাৰ নিস্তব্ধতাই মোৰ হৃদয়খন আকুল কৰি তোলে। সময়ে ঈৰ্ষা কৰে আমাৰ ভালপোৱা। অন্তহীন দিনবোৰত উজাগৰি ৰাতিৰ সুবাসনা খৰিকা যায়। শুনা না, আমি একেলগে থকা যেন লাগিছে। মই ভাবোঁ শেৱালিৰ সুগন্ধত সেই দিনবোৰ এতিয়াও সেউজীয়া হৈয়ে আছে। তুমি তুমি লগা সেই চিনাকি শিহৰণ, অন্তৰংগতাৰ মুহূৰ্তবোৰ দীঘলীয়া হোৱা হ'লে জোনাকী পৰুৱাৰ পিছে পিছে তুমি মই দৌৰি ফুৰা সময়বোৰ এতিয়া নাই। বাফেলো লেকৰ লুংলুঙীয়া বাটটো খৰালিৰ শুকান বননিয়ে ঢাকি ৰাখিছে। পাহৰিয়ে আছিলো। কালি আবেলি চেকডামত এটা মাগুৰ ধৰিলো। মই জানো তোমাৰ বুকুত এটা বিষ। ভাৱনাৰ জুলুঙা খুচৰি দুখৰ এটা চিগাৰেট কিয় জ্বলোৱা? এই তুমি বাৰু চিগাৰেটটো এৰিছানে? চিগাৰেটৰ ধোঁৱাত চিনাকি চহৰখনত তুমি ৰুদ্ৰশ্বাসৰ সৈতে সহবাস কৰা। মই কল্পনাৰ সাকুৰে বগাই গৈ তুলিকা বিচাৰি ফুৰো। ক্ৰমাৎ তোমাৰ ওচৰ পাওঁগৈ। কলিজাত তেজে গোট মৰা দুখৰ পাহাৰ বগাই ময়ো যেন নিৰাশ। তুমি সদায় দূৰে দূৰে কেনেকৈ থাকিব পাৰা? হোষ্টেলৰ ছাদত বিষণ্ণতাৰ আবেলি কিদৰে পাৰ কৰোঁ তুমি জানো দেখা? পৰীক্ষাত বহিয়েই তুমিনো হঠাতে কিয় গুচি গৈছিলা? সময়বোৰ বৰ শুকান হৈ পৰিছিল বিদায় পৰত। সিদিনা এয়াৰপৰ্টত তুমি থবলৈ আহোঁতে কেনে লাগিছিল জানা? যেন অপেক্ষাৰতো এটা ষ্টপেজ। মোৰ ঠিকনা সলনি হোৱা নাই। তুমি কিবা এটা কৰিব নোৱাৰানে? আৰু মাথো 5টা মাহ। তুমি কোৱাৰ দৰে মই মোৰ কেৰিয়াৰটো গঢ়িবলৈ ইয়াৰ পৰা যামগৈ। তোমাৰ ঘৰত ক'ব পৰাকৈ নিজক গঢ়িছো। চৰাই আৰু আকাশৰ দৰে, নিয়ৰ আৰু শেৱালিৰ দৰে মই তোমাৰ। জানা, তোমাৰ মোৰ ফটোখন ৱালপেপাৰত দি থোৱা আয়ে দেখিছে। তেওঁ কৈছে এইবাৰ বহাগত হেনো কেইখনমান গামোচা বেছিকৈ লগাব। নিশ্চিত সময়ৰ অপেক্ষাত
ৰৈ আছো মই ৰংবোৰেই হওক জীৱনৰ গান সপোনবোৰ জিনি লৈ আনিমগৈ তোমাক